এইখন হৈছে মেইন গেট কুমাৰীকাটাৰ পূজাৰ। বলক ভিতৰত প্ৰৱেশ কৰোঁ এতিয়া আমি। বলক 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 বলক। ৱাহ, সোমাই কি যিটো যাম দেখিছোঁ ভিতৰত, কেনে এটা পৰিস্থিতি হ'ব বলকচোন যাই চাওঁ। জিলেপিৰ দোকান পুৰা, গলিবিলাকত পুৰা ফুল হৈ আছে মানুহ। গলিবিলাক চব বেয়া হৈ আছে বোকাৰে। কেনে ভিৰ। আৰু এনেকুৱা হেঁচা ঠেলা নহ'লে ন কিবা পূজা পূজা যেনে নালাগে, মানে ফিলটো নাহে। একচুৱেলি আজিহে আমাৰ অৰিজিনেল পূজাৰ ফিলটো আহিছে। এনেকুৱা হেঁচা ঠেলা তো খুব মানে মানুহ হৈছে ইয়াত আজি। আৰু এবাৰ ভাবকচোন, এনেকুৱা মানুহৰ ভিৰৰ মাজত আপোনাৰ কোনোবা বন্ধু বা কোনোবা হেৰাই গৈছে, আপোনালোকৰ মানে তেওঁৰ ফোন লগা নাই, কি পৰিস্থিতি হ'ব এবাৰ ভাবক। মোবাইলে যিমানখিনিলৈকে কেপচাৰ কৰিব পাৰিছে ন, কেৱল মানুহ আৰু মানুহ, চাৰিওপিনে মানুহ, আৰু মানে যাবৰ কাৰণে ৰাস্তা নাই। একদম মানুহ চাইড চাইড কৰি যাব লগা হৈ গৈছে। এয়া বৰ্তমান কুমাৰীকাটাৰ আজিৰ নৱমীৰ মানে দৃশ্য, সন্ধিয়াৰ দৃশ্য। মানে দৃশ্যটো এনেকুৱা নহ'ল হয় যদি বৰষুণটো নাহিল হয়। মানে পুৰা একদম ভিতৰত, পেণ্ডেলৰ ভিতৰত মানে ভয়ংকৰ এটা পৰিস্থিতি। পুৰা বহুত হেঁচা ঠেলা, আৰু পেণ্ডেলৰ বাহিৰতো পুৰা মানুহ পুৰা গেডাৰিং হৈ আছে আজি। আৰু আমি আহিছিলোঁ 4জন, 2জন হৰাই গ'ল। আহাৰ লগে লগে মানে হৰাই গ'ল। মানে মোৰ মা আহিছিলে আৰু বৌ এজনী আহিছিলে, তেওঁলোকক হৰাই পেলালোঁ। এতিয়া বিচাৰি আছোঁ তেওঁলোকক। আগফালেও যাম, চবফালে যাম, আগফালেও যাম, পাছফালেও যাম, চবফালে যাম, চবফালে যাম। আমি যাম ক'ত এতিয়া? ষ্টেজত বৰ্তমান আদিবাসী গান এটা চলি আছে, একো বুজি পোৱা নাই, বাট বঢ়িয়া। আৰু পুৰা মানুহ ভিৰ, গোটেই পেণ্ডেলটো ফুল। আৰু এইটোৱে হৈছে মন্দিৰটো। মন্দিৰটো মানে এইবাৰ অলপমান বেলেগকৈ বনাইছে, তো ভাল লগা হৈছে। আমাক লাগিছে ভোক, আৰু এতিয়া চিন্তা হৈছে খাম ক'ত। মানে প্ৰত্যেকখন হোটেলতে মানে পুৰা ভিৰ। এখন ইয়াৰে খুব ফেমাছ হোটেল, এইখন হিমালয়া। ইয়াৰ ভিতৰতো বহুতেই ভিৰ। এতিয়া ভিতৰত আমি যাওঁ, চাওঁ খাব পাওঁ না নাই। পুৰা যাম ইয়াত, কি খাম আজি। চবফালে খোৱা মানুহ। বহি যা ভাই, বহি যা। দে ইয়াৰ কিবাকৈ চিট এখন পালোঁ, এতিয়া খাই লওঁ। বহুত ভোক লাগিছে। অৰ্ডাৰ ল'ব বা কেতিয়া আহে। চবফালে খোৱা মানুহ। ইমান জামৰ মাজতে মানে জল্দি আহি পেলাই আমি পৰঠা অৰ্ডাৰ দিলোঁ, যিহেতু বেলেগ বস্তুবিলাক মানে শেষ হৈ গৈছে। গতিকে আমি খাম এতিয়া পৰঠা ন। দাদাৰ ষ্টাৰ্ট কৰি দিলে তেওঁ। পৰঠাবিলাক বেলেগ দিনে বেলেগ হয়, কিন্তু আজি অলপ বেলেগ কৰি বনাইছে, চিম্পুল টাইপ। পুৰি টাইপ পৰঠা। তো ধামাকা পাব্লিক। এয়াই আছিল কুমাৰীকাটাৰ আজি ৰাতিৰ দৃশ্য। এতিয়া যাম আমি আনন্দ বজাৰ, ছিংগাৰ আছে তাতে, যদি শেষলৈকে চাই থাকিব। এইয়া আমি আহি পালোঁ এতিয়া নিজৰ ঠাই, আমাৰ আনন্দ বজাৰ। আনন্দ বজাৰৰ নিজৰ ঠাইৰ ভিডিঅ' আপোনালোকক দেখুওৱা নাই। আজি আমাৰ নিজৰ ঠাইৰ ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ। ইয়াতো একে পৰিস্থিতি, কুমাৰীকাটাৰ নিচিনা পুৰা গেডাৰিং মানুহ ভিতৰত। অকণমান পিছত আমি যাম, বলকচোন ভিতৰত সোমাই চাওঁ এতিয়া। এয়া তীৰ্থ ভাই, কেনে চলি আছে? মজা ন? দে ইয়াৰ ভিতৰত এতিয়া সোমাই আপোনালোকক দেখাইছোঁ ভিতৰৰ দৃশ্য। বম মানুহ, তামাম মানুহ ইয়াতেও একে পৰিস্থিতি কুমাৰীকাটাৰ নিচিনা। চবফালে মানুহ, কুমাৰীকাটাৰ নিচিনা একে ছেম পৰিস্থিতি আমাৰ আনন্দ বজাৰত আজি। আৰু পাৰফৰ্ম কৰি আছে বৰ্তমান ষ্টেজত, ওপৰত একদম মানুহ। চলো এতিয়া আপোনালোকক মন্দিৰটোৰ ফালে লৈ যাওঁ।
যাওঁ আছোঁ না মন্দিৰৰ ফালে যাওঁ মন্দিৰটো দেখাওঁ আমাৰ আনন্দ বজাৰৰ মন্দিৰত বৰ্তমান যাব পৰা কেপাচিটিত নাই পুৰা গেদাৰিং হৈ আছে সন্মুখটো এয়া তো গোটেইখিনি জেগা গেদাৰিং হৈ আছে অ মাইনা তোমাৰ নামটো কোৱাচোন এবাৰ নামটো তোমাৰ কৈ দিয়াচোন এবাৰ ইয়াত এবাৰ ইফালে চাই বিহু এটি গীত মানে ষ্টেজত গাই আছে আৰু এইফালে আমাৰ ডেকাসকল নাচাৰ কাৰণে পূৰা সাজু হৈ আছে এওঁ বহি আছে বৰ্তমান অকণমান ৰেষ্ট লৈ আছে কিন্তু মানে মিউজিকটো ষ্টাৰ্ট হোৱাৰ লগে লগে এওঁ অট'মেটিক আহি যাব জোচ আহি যাব এয়া পূৰা ফুল জোচত ৰেডি সেয়া পেন কুচাই আছে এয়া চাওক ৰেডি আৰম্ভ হৈ গ'ল আৰু প্ৰগ্ৰামটো চাই ইমান এটা ভাল নালাগিল মানে চাউণ্ড চিষ্টেমটো ইমান এটা ভাল নহয় গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদিহে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকে গমেই পাই কৰি দিব আৰু বাই নেক্সট ব্লগত সকলোকে লগ পাম